মানুহজনী অকণ প্ৰেমিক মানে প্ৰেমিক মানে তেনেকুৱা ধৰণৰ প্ৰেমিক নহয় কোনোবাই লেটিভেটি কৰিব মানে তোমাৰ কিবা হাইটো ভাল লাগিব পাৰে ন প্ৰপ'জ কৰিব পাৰে ছিংগল আছো প্ৰপ'জ কৰিব পাৰে ছিংগল আছো তোমাৰ কিবা হাইটো ভাল লাগিব পাৰে ন প্ৰপ'জ কৰিব পাৰে ছিংগল আছো প্ৰপ'জ কৰিব পাৰে ছিংগল আছো দাদাই বেয়া নাপায় নাই মানে প্ৰপ'জো নহয় ক্ৰাছো নহয় দুইফালৰ পৰা আছিলে কিন্তু কোনো প্ৰপ'জ নকৰিলে জাষ্ট জোকোৱা জোকোৱি দুখ লাগে নেকি আছিলে দুখ নালাগে প্ৰথমে স্বাগতম জনাইছোঁ আপোনাক এই মাইণ্ড চাৰ্জাৰ ইউটিউব চেনেলটিলৈ Thank you. কামবিলাক হঠাতে হৈ যায় এতিয়া আপুনি বাৰু শিকাই আছে মই আহিলোঁ মাইক্ৰফোন লগাই দিলোঁ বহি গ'লোঁ এতিয়া প্ৰশ্ন সোধা পাল তো অহাবাৰ আপুনি ভ্ৰাম্যমানত নাই থিয়েটাৰ কিহৰ কাৰণে বাদ দিলে প্ৰথম প্ৰশ্ন বাদ দিয়া নাই বাদ দিয়া নাই বাদ দিয়া নাই বাদ দিব নোৱাৰোঁ নেক্সট ইয়েৰ কিছুমান বস্তু নিমিলিলে আৰু মোৰ নিজৰ অলপ বেলেগ কিবা কাম আছে সেইটো কাৰণে মই এটা বছৰ বহিছোঁ 3টা বছৰ মই কণ্টিনিউ থাকিলোঁ সেইটো কাৰণে এটা বছৰ মই বহি দিছোঁ অলপ বেলেগ কিবা কিবি কাম অলপ কৰি লওঁ চিৰিয়েল টিৰিয়েলৰ তাৰপাছতে আকৌ আহিম কেমেৰা আৰু ভ্ৰাম্যমান পাৰ্থক্য কিবা আছে নেকি বহুত বেছি পাৰ্থক্য আছে কেমেৰাৰ কামটো হৈছে নেচাৰেল খুব লাইট হয় আৰু ষ্টেজৰ বস্তুটো হৈছে একদম ট'টেলি বেলেগ ষ্টেজৰটো দৰ্শকৰ আগত লাইভ চলি থাকে ভইচৰ বহুত কথা থাকে ডেলিভাৰীৰ কথা থাকে মডুলেশ্যনৰ কথা থাকে ব্লকিঙৰ কথা থাকে বহুত বেছি কথা থাকে ষ্টেজৰ মানে ট'টেলি বেলেগ হয় ষ্টেজত আৰু ভাল লাগে ষ্টেজত কৰি ষ্টেজত কৰা অভিজ্ঞতাটো বেছি ভাল অভিজ্ঞতাটো বেছি ভাল আৰু মোৰ মেইনলি মই ষ্টেজৰ হয় মোৰ সৰুৰ পৰা মই ষ্টেজৰ এক্টিং কৰা অপেশাদাৰী নৃত্য এম এছ আৰ গতিকে মই ষ্টেজৰ বেছি ভাল পাওঁ এক্টিং একদম অভিনয় জগতত প্ৰথম কেতিয়া আহিছিল বুলি মই এনেকৈ ক'ব নোৱাৰোঁ মানে মই মোৰ মা দেউতা মই বহুতকেইটা ইণ্টাৰভিউত কৈছোঁ মা দেউতাৰ পৰা আদি কৰি মোৰ ককা আইতা খুৰা বৰ্তা চব মোৰ এইটো লাইন এক্টিঙৰ মানুহ চব এক্টিঙৰ পোক আমাৰ খানদানো পাগল এক্টিঙৰ চব মানে এক্টিং কৰি ককা আনকি ঢুকোৱাৰ আগমুহূৰ্ততো ডাইলগ মাতিয়ে ঢুকাইছে দেই ডাইলগ কৈ ঢুকাইছে এনেকুৱা হ'লে ভাল তেতিয়া ঘৰৰ পৰা ফুল ঘৰৰ পৰা পূৰা ছাপোৰ্ট মানে কি মোক এইটো কাৰণেই জন্ম দিছে বুলি ক'ব লাগিব মা আৰু দেউতাৰ সপোন পূৰা নহ'লে সেইটো কাৰণে ইটি ফুকনক জন্ম দিছে এক্টিং কৰিব জয়ন্ত ফুকনৰ আৰু কৰুণা ফুকনৰ মানে যিটো ভাবিছিলে সেইটো হ'ব নোৱাৰিলে আৰু সেইটো কাৰণে ছোৱালীজনী জন্ম দিছে আৰু ছোৱালীজনী আচলতে দস্যুৱে একদম মানে ভয়ানক দস্যুৰাণী বুলি ক'লেও ভুল নহয় চাগে থেংক ইউ মই ভাল পাওঁ তেনেকৈ থেংক ইউ ভালে পায় মানে কিবা প্ৰথম আপুনি ছবি কোনখন কৰিছে মনত আছে নেকি বা কেমেৰাত মই চিনেমা কৰা নাই চিৰিয়েল কৰিছোঁ আৰু মই VCD কৰিছোঁ গান কৰিছোঁ এলবাম VCD প্ৰথম মই খুৰাৰ সীমান্ত ফুকন ডাইৰেক্টৰ খুৰাৰ কাম কৰিছোঁ মায়া মাথো মায়া তাৰ আগতো ক্লাছ 8তে কৰিছোঁ মই কমলাগুৰি সাধু ৰেটিভা আছিলে ৰেটিভাৰ সখীয়ে কৰিছিলোঁ ক্লাছ 8তে আছিলোঁ মই তাৰপাছতে কৰিলোঁ তাৰপিছত কিবা VCD কৰিলোঁ কিবা তাৰপিছত মায়া মাথো মায়া গানকেইটা খুব হিট হৈছিলে ভাল লাগিলে ভাল লগা সেইকেইটা গান আছিলে তাৰপিছত কোনোবাই চোৱা নাই যদি চাব মায়া মাথো মায়া গানকেইটা দিয়ে থাকে এতিয়াও দিয়ে বহুত হিট হৈছিলে গানকেইটা তাৰপাছত মই ৰঙত আহিছোঁ ৰঙত মোৰ সেইকেইটা গানৰ পিছতে মোক ৰঙৰ পৰা ফোন কৰিলে চিৰিয়েলৰ কাম কৰিলোঁ মলয়দাৰ তাৰপিছতে প্ৰথম কোনখন চিৰিয়েল প্ৰথম মই ৰ'দালি বুলি চিৰিয়েল কৰিছোঁ ৰঙৰ প্ৰথম চিৰিয়েল ষ্টাৰ্ট হৈছেহে তেতিয়া ৰ'দালি কৰিছোঁ ৰ'দালিৰ পিছত বিন্দাছ কৰিছোঁ বিন্দাছৰ পিছত টুক টুক সপোন কৰে ইনোভাৰ তাৰপিছতে কণ্টিনিউ কৰি আছোঁ এতিয়া অলপ কেমেৰাৰ আগৰ পৰা অলপ 3 বছৰ থিয়েটাৰত আহিলোঁ যিহেতু মই এপাহিটো কৰি পেলাই মই থিয়েটাৰত আহিলোঁ বৃন্দাবনত তাৰপাছত কণ্টিনিউ মই 3 বছৰ এতিয়া ৰানিং চলি আছে সেইটো কাৰণে মই কেমেৰা কাম বেছি কৰিব পৰা নাই সুবিধা মিলা নাই কিন্তু হ'লেও মই থিয়েটাৰ শেষ হোৱাৰ পিছত মই থিয়েটাৰলৈ ৰিহাৰ্চেলত অহাৰ আগত মই যিমান পাৰোঁ শ্বৰ্ট মানে চিৰিয়েল কৰি আছোঁ জোনাকী কাৰেণ্ট বুলি এখন কৰিলোঁ কিবা গান চান কৰোঁ এনেকৈ কিবা কৰিছোঁ কিন্তু মেগা চিৰিয়েল কৰিব পৰা নাই টাইমটো নিমিলে এদিন দাদাক লগ পাইছিলোঁ দাদাক লগ পাওঁতে এটা কথা কৈছিল ক্লাছ 7ত নে 8ত আপুনি 7টা ল'ৰাক একেলগে প্ৰপ'জ কৰিছিল কথাটো মানে অলপ হাঁহি উঠা যেন লাগে আপোনাৰ হাজবেণ্ড মানে হ'বলগীয়া হাজবেণ্ড তেখেতক এদিন লগ পালোঁ লগ পাই তেখেতে ক'লে কি তাই বিৰাট চিয়ানা মাল মোৰ লগত থাকে নে নাথাকে পাত্তা নাই তেনেকুৱাকৈ ক'লে কিবা মই বোলো কেনেকুৱা কথা মই মানে এটা ইণ্টাৰভিউ ল'ব লাগিছিল সেইকাৰণে অলপ জানাৰ কাৰণে সুধিছিলোঁ কিন্তু মানে কিবা কিবি কৈ দিলে কথাটো
মানে অদ্ভুত যেন লাগিছে কিন্তু ময়ো লাজ কৰা নাই বা ভয় কৰা নাই সুধি দিছোঁ বেয়া নাপাব গম পাইছোঁ এইটো তুমি মোক কি কৰিছা পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা শৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম